নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি কথা পাতিম DLEDত অহা কিছুমান প্ৰশ্নৰ উত্তৰৰ সৈতে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো যোৱাকালি হৈ যোৱা DLED যিটো এণ্ট্ৰেন্স এক্সাম, তাৰ কিছুমান প্ৰশ্ন মই এই ভিডিঅ'টোত দিছোঁ, আপোনালোকে চাই ল'ব। প্ৰথম কুৱেশ্যনটো আহিছিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? এনচাৰটো হ'ব পুটিন। কোনখন চহৰক সপ্ত পাহাৰৰ চহৰ বুলি কোৱা হয়? ৰোম। ভাৰতৰ সংবিধানৰ কিমান নম্বৰ সংশোধনীৰ জৰিয়তে ছেকুলাৰ আৰু ছ'চিয়েলিষ্ট শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছে? 42 নং সংশোধনী। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ ব্যৱস্থা আছে? মানাহ ৰাষ্ট্ৰীয় উদ্যানত। কোনজন আহোম ৰজাৰ ৰাজত্বকাল ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? এনচাৰটো হ'ব গদাধৰ সিংহ। ফুলগুৰি ধাৱা কিমান চনত সংঘটিত হৈছিল? 1861 চন। কোন সময়ত অসম ব্ৰিটিছৰ অধীন আছিল? 1826 চনৰ পৰা 1947 চনলৈকে। 8 নম্বৰ প্ৰশ্নটো, উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো? এনচাৰটো হ'ব 21 জুন। কোনবিধ জীৱ বায়ু অবিহনে জীয়াই থাকিব পাৰে? এনচাৰটো হ'ব ইষ্ট। CD ৰোমান সংখ্যাৰ মান কিমান? 400। নিম গছৰ বাকলি কেনেকুৱা? শুক্লা খহটা। নিম গছৰ ফুলেৰে কি বেমাৰৰ ঔষধ প্ৰস্তুত কৰিব পাৰি? অন্তৰৰ সমস্যা। তলৰ কোনটো বানান শুদ্ধ? ইয়াত বহুতকেইটা অপশ্যন আছিলে, তাৰ ভিতৰত সেইটো এনচাৰটো হ'ব পুৰস্কাৰ। পানীৰ তলৰ কাঁইট জতুৱা ঠাঁচৰ অৰ্থ কি? অৰ্থটো হ'ল অপ্ৰিয় শত্ৰু। নভবা নেদেখা বিপদ। অপশ্যনত আছিলে নভবা নেদেখা বিপদ, তো এনচাৰটো নভবা নেদেখা বিপদ হ'ব। তলৰ কোনটো শব্দ বহু বচন? বহুতকেইটা অপশ্যন আছিলে, 4কেইটা, তাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল বৃহৎ। বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰে? 22 মে'। এভৰি ইয়েৰ 15 মাৰ্চ ইজ ন'ন এজ 15 মাৰ্চটোক কি বুলি জনা যায়? ৱৰ্ল্ড কনজিউমাৰ ডে। তলৰ কোনবিধ নৱীকৰণযোগ্য সম্পদ? মাটি। এইডছ ৰোগ সংক্ৰমিত হয়। বহুতকেইটা অপশ্যন আছিলে, তাৰ ভিতৰত হ'ব এনচাৰটো যৌন মিলন, তেজ দিয়া, নিয়া। কোনখন দেশৰ সংবিধান লিখিত নহয়? ইংলেণ্ডৰ। কোনবিধ মাটিত পানী ধৰি ৰখা ক্ষমতা বেছি? বোকা মাটি। কোৰ্ট, জাষ্টিচ, স্কুল আৰু তাৰপিছত কিটো হ'ব লাগে সেইটো মতে কৰিব লাগিছিলে। এইটো ৰিজনিঙৰ কুৱেশ্যন, তো এনচাৰটো হ'ব এডুকেশ্যন। বিউটিফুল শব্দটো এলফাবেটিকেলি সজালে প্ৰথম আৰু শেষত দুটা কি হ'ব? AU। তলৰ কোনবিধ গেদীয় শিল? এনচাৰটো হ'ব চূণশিল। সঠিক শব্দৰ সন্ধি ভাঙিলে হ'ব সতি প্লাছ ইশ। এনচাৰটো এইটো হ'ব। তো ফ্ৰেণ্ডছ, এইকেইটা কুৱেশ্যনে মই কভাৰ কৰিলোঁ, আৰু যদি কুৱেশ্যন মই পাই যাওঁ তেনেহ'লে নিশ্চয় নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম। তো ফ্ৰেণ্ডছ, মোৰ যদি ভিডিঅ'বোৰ ভাল পায় প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।